চালচলিস্থিত নগাঁও মাৰ্কাছ একাডেমীত বিশাল ইফতাৰ ও দোৱা মেহফিল অনুষ্ঠিত হয়। এই অনুষ্ঠানত সম্প্ৰীতিৰ বাৰ্তা বিলাই স্থানীয় সকলো ধৰ্মৰ লোকসকলে অংশগ্ৰহণ কৰা দেখা যায়। এই অনুষ্ঠানত চামগুৰি সমষ্টিৰ যুৱ নেতা মজিবুৰ ৰহমান, আমচুৰ কেন্দ্ৰীয় উপসভাপতি মুছাৰফ হুছেইন কবিৰ, হুজাই মাৰ্কাজুল মাৰিফৰ উপসভাপতি খলিলুৰ ৰহমান লস্কৰ, ভকতগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বাহাবুদ্দিন আহমেদ, আলহাজ মতিন চৌধুৰী, আলহাজ ফজলুল হক চৌধুৰী, ৰূপহী কলেজৰ প্ৰবক্তা মহম্মদ জাকাৰিয়া, জিনিয়াছ একাডেমীৰ অধ্যক্ষ মুজাক্কিৰ হুছেইন আৰু অঞ্চলটোৰ বিভিন্ন গণ্যমান্য লোকসকল উপস্থিত থাকে। অঞ্চলটোৰ হিন্দু মুছলমান এক সম্প্ৰীতিৰ নিদৰ্শনস্বৰূপ আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰায় সহস্ৰাধিক লোকৰ ভিৰ হোৱা দেখা যায়। ইফতাৰ মেহফিল অনুষ্ঠিত কৰিছে, এটা ধুনীয়া বাৰ্তা দিছে সমাজলৈ, কি ক'ব? ইফতাৰ মেহফিল সদায় আৰু দোৱা মেহফিল সদায় এটা ভাল কাম, আৰু মাৰ্কাছ একাডেমী নগাঁৱে এইটো ভাল কাম কৰিবলৈ পাইছে। এইখিনি মই ইয়াত যোগদান কৰিবলৈ সুখী হৈছোঁ। আৰু মাৰ্কাজুল মাৰিফৰ দ্বাৰা পৰিচালিত 53 নম্বৰ স্কুল, তেনেকৈ স্কুল আছে গোটেই অসমত। এই স্কুলবিলাকে তেনেকৈ বাৰ্তা, সম্প্ৰীতিৰ বাৰ্তা বিয়পায় আৰু এনেকুৱা বাৰ্তা বিয়পি থাকিব। আপোনালোকে জানে মাৰ্কাজুল মাৰিফ, মাৰ্কাছ একাডেমী এইবিলাক মৌলানা বদৰুদ্দিন আজমল চাহাবৰ দ্বাৰা পৰিচালিত স্কুল, NGOৰ দ্বাৰা পৰিচালিত হৈ আছে। গতিকে এইখিনি এটা সম্প্ৰীতিৰ বাৰ্তা গোটেই অসমত দি থকা হৈছে আৰু দি থকা হ'ব। আৰু দোৱা অনুষ্ঠান অনুষ্ঠিত হৈছে মাৰ্কাছ একাডেমী নগাঁৱত, কি ক'ব? হয়, আজি নগাঁও মাৰ্কাছ একাডেমীত যি এক পৰিৱেশ সঁচাকৈ অতুলনীয়। আৰবী 12 মাহৰ এতিয়া অন্যতম বৰকতময় মাহ ৰমজান মাহ, আৰু ৰমজান মাহৰ এটা সুকীয়া পৰিচয়। আজি ৰমজানৰ যি ইফতাৰ, চেহেৰি, তাৰাবি নামাজ ইত্যাদি ইবাদতসমূহৰ যি বৰকত বা ইবাদতসমূহৰ যি মানে সোৱাবৰ যিটো পৰিমাণ বহু বেছি, তো তাৰে অংশস্বৰূপে আজি নগাঁও মাৰ্কাছ একাডেমীয়ে যিহেতু এটা ইফতাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে, আৰু তেওঁলোকৰ উদ্দেশ্য হ'ল যে সমাজত শান্তিৰ বতৰা বিলাই দিয়াটো, সম্প্ৰীতি কেনেকৈ আমাৰ মাজত গঢ়ি উঠিব, এনাজৰীডাল কেনেকৈ মজবুত হ'ব, আমাৰ মাজত মানৱতা কেনেকৈ জীয়াই থাকিব, আৰু শিক্ষাৰ পোহৰ কেনেকৈ বিলাই দিয়া যাব, তাৰে উদ্দেশ্য তেওঁলোকৰ আজি এই পদক্ষেপ অত্যন্ত ভাল পাইছোঁ, আনন্দিত হৈছোঁ। নগাঁও মাৰ্কাছ একাডেমী, মাৰ্কাজুল মাৰিফক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ নগাঁও মাৰ্কাছ একাডেমী বিগত দিনতো যথেষ্ট ভাল কাম কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে বৃহত্তৰ অঞ্চলত এটা খুব সুন্দৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বহু সামাজিক কাম কাজৰ লগত জড়িত এই মাৰ্কাছ একাডেমীৰ যিসকল শিক্ষকবৃন্দ তথা বিষয়ববীয়াসকল আছে, কমিটিৰ ব্যক্তিসকল আছে, মই বিগত দিনত প্ৰত্যক্ষ কৰিছোঁ তেওঁলোক যথেষ্ট সচেতন, যথেষ্ট সক্ৰিয় সামাজিক কাম কাজসমূহত তথা শিক্ষাৰ কাম কাজসমূহত। গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকৈ আমি শান্তি সম্প্ৰীতিৰ বাৰ্তাবিলাক যাতে বিলাই থাকিব পাৰোঁ। নগাঁৱৰ ফালৰ পৰা ইতিমধ্যে ইফতাৰ আৰু দোৱা মেহফিল অনুষ্ঠিত হৈছিল, আৰু তাত আপুনি উপস্থিত থাকি কেনেকুৱা পাইছে আৰু কি অনুভৱ, কি ক'ব? মাৰ্কাছ একাডেমীৰ ইয়াৰ কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনেকৈ এটা আমাৰ এই ৰমজান মাহৰ এটা ইফতাৰৰ সময়ত আৰু দোৱা মেহফিলৰ আয়োজন কৰিছে। ইয়াতে আমি সকলো, ইয়াতে বয়োজ্যেষ্ঠ নাগৰিক, আমাৰ বয়োজ্যেষ্ঠ একদম যিসকল আমাৰ পুৰণা ৰাজনৈতিকবিদ আছিলে তেওঁলোক, নৱপ্ৰজন্মৰ মানুহ, সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ সকলো শ্ৰেণীৰ মানুহক ইয়াত একত্ৰিত হ'বৰ কাৰণে তেওঁলোকে আমাক সুযোগ দিছে। আমি সকলোৱে ইয়াত আহিছোঁ, তেওঁলোকক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যে এই মাৰ্কাছ একাডেমীৰ ভৱিষ্যত উজ্জ্বল। জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে আজি ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে, এটা সমন্বয় বাৰ্তা ইয়াৰ পৰাই প্ৰেৰণ কৰিছে মাৰ্কাছ একাডেমীৰ পৰা। ইফতাৰ মাৰ্কাছ একাডেমীয়ে যেনেকৈ আমাৰ আজি জাতি ধৰ্ম বৰ্ণভাষা নিৰ্বিশেষে ইয়াতে ইফতাৰৰ আয়োজন কৰিছে, আপোনালোকে চাওক অসমৰ বিভিন্ন প্ৰান্তে, গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীতেই আপোনাৰ চাব যে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, বুদ্ধিষ্ট সকলো মানুহে মিলা প্ৰীতিৰ মাজেৰে এনেধৰণৰ ইফতাৰ পাৰ্টিৰ আয়োজন কৰে, আৰু সকলোৱে নিজৰ মংগলৰ কাৰণে, নিজৰ জাতিটোৰ মংগলৰ কাৰণে, নিজৰ দেশৰ মংগলৰ কাৰণে এই সময়ত সকলোৱে আল্লাহ ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। নমস্কাৰ, নগাঁও মাৰ্কাছ একাডেমী আজি ইফতাৰ আৰু সমূহে দোৱা মেহফিল অনুষ্ঠিত কৰিছে, কি ক'ব? হয়, আপোনালোকক প্ৰথমতে মিডিয়াৰ মানুহসকলক সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি নগাঁও মাৰ্কাছ একাডেমীত ইমান ধুনীয়াকৈ এটা ইফতাৰ মেহফিল হ'ল আৰু দোৱাৰ প্ৰাৰ্থনা কৰাৰ এটা স্থল আমি হেৰি কৰি দিলোঁ। সকলো সমবেত হৈছে। এই অঞ্চলৰ পৰা বিশেষকৈ দেখা গৈছে বিশিষ্ট শিক্ষাবিদসকল আহিছে, বুদ্ধিজীৱীসকল আহিছে, অৱসৰপ্ৰাপ্ত নাগৰিকসকল আহিছে, চিকিৎসক আহিছে, অভিযন্তাসকল আহিছে, শিক্ষকসকল আহিছে, আৰু বিশেষকৈ ৰাজনৈতিকভাৱে সচেষ্ট যিসকল ব্যক্তি উপস্থিত হৈছে। আমাৰ এইখন বৃহত্তৰ অঞ্চলৰ আজি নগাঁও
সোণাইঘাট চলচলি বা শিলঙনি বা কাটিমাৰি আমতলা এইখিনি অঞ্চলৰ কাৰণে আটাইতকৈ জ্যেষ্ঠ নাগৰিক চাহাবুদ্দিন আহমেদ ডাঙৰীয়া আলহাজ আব্দুল মতিন চৌধুৰী ডাঙৰীয়াত আছে আপোনালোকে দেখিছে আৰু বিশেষকৈ বাকী যিসকল ব্যক্তিসকল ইয়াত বৰেণ্য ব্যক্তিসকল উপস্থিত হৈছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মই ভবা নাই আচলতে মই 100 মানুহৰ ইয়াতে ইন্তজাম কৰিছিলোঁ এটা আইটেম কৰিছিলোঁ কিন্তু মানুহ দেখা গৈছে আমি 400 প্লেট আনিছিলোঁ 400 প্লেট গৈ লাষ্টত গৈ পেলাই আৰু মানে বস্তু হেৰি কৰিবলৈ হৈছে বহুতখিনি মানুহ হৈছে ইফতাৰ ইয়াত হিন্দু মুছলমান সকলো সমবেত হৈ ইফতাৰ কৰিছোঁ আজি ইয়াত আমাৰ ইছলাম ধৰ্মৰ বাহিৰৰ ব্যক্তিসকল ইয়াত সমবেত হৈছোঁ একেলগে বহি ইফতাৰ কৰিছোঁ এইটো শান্তিৰ বাৰ্তা সম্প্ৰীতিৰ বাৰ্তা সকলোৱে শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে আমি আগবাঢ়ি যাব লাগিব ইয়াত ন হিন্দু ন মুছলমান সকলোৱে একেটা ঈশ্বৰৰ প্ৰমাণ একেটা ঈশ্বৰৰ সন্তান সেই মৰ্মে আমি আগবাঢ়ি যাব লাগিব আকৌ নগাঁও মাৰ্কাজ একাডেমী সকলোৱে এনেদৰে সদল বলে আহি আজি সন্ধিয়া সমূহীয়া ইফতাৰ কৰা আৰু সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰা এইটো এটা বিৰল কৃতিত্ব মই বহুত শান্তি পাইছোঁ আৰু বিশেষকৈ চামগুৰি সমষ্টিৰ যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়া আজি উপস্থিত হৈছে মই হোৱাটছআপত তেখেতক মেছেজ কৰিছিলোঁ সেইটো সূত্ৰে তেখেতো আহিছে আহমেদ ডাঙৰীয়া আহিছে আমিনুল হক ডাঙৰীয়া আহিছে যুৱ সমাজ কৰ্মী ডিমুগুৰিৰ পৰা আমাৰ ইন্তেজ আলী ভাই আহিছে আৰু বাকী বহুত আপোনালোকে দেখা পাইছে ইতিমধ্যে ইমান প্ৰায় 500ৰো অধিক মানুহ ইয়াত সমবেত হৈছে প্ৰায় 150ৰো অধিক ইয়াত ষ্টুডেণ্টৰ মাতৃসকল ইয়াত আহিছে সকলোকে মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আহক আমি শান্তিৰ অসম গঢ়িবলৈ সকলোৱে সম্প্ৰীতিৰ এনালজি ডাল কটকটীয়া ধন্যবাদ